নমস্কাৰ মই পল্লৱী আৰু আপোনালোকে চাই আছে পল্লৱী গাঁৱৰ মাত আৰু সকলোকে মোৰ চেনেললৈ পুনৰবাৰ আদৰণি জনাইছো আৰু আশা কৰো আজিৰ ভিডিঅটো আপোনালোকে চাই ভাল পাব আৰু সদায় কোৱাৰ দৰে কৈছো যদিহে মোৰ ভিডিঅটো ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু শেষত আপোনালোকে ভিডিঅটো চাই কেনে পালে আপোনালোকৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব আৰু মই আজি আপোনালোকক দেখাবলৈ লৈ আহিছো মিচিং ফুলৰ চানেকি আৰু বলকচোন তেতিয়াহলে চাই লওঁগে এই ফুলটো খুবেই মিহি হয় আৰু দেখিবলৈও সুন্দৰ লাগে বহুত ভাল লাগে এই ফুলটো আপোনালোকে বাছি চাব পাৰে বুটা ফুলটো বহুত ইজি হয় আৰু দেখিবলৈও সুন্দৰ লাগে বাচিলে ৰং মিলাই মিলাই ফুলো খুব ধুনীয়া লাগে দেখিবলৈ বহুত সুন্দৰ হয় এই ফুলটো জোৰা কাপোৰৰ উপৰিও গামোচাটো বাচিব পাৰে গামোচাত বাচিলেও বহুত ভাল লাগে এই ফুলটো খুব ধুনীয়া লাগে আৰু এই ফুলটো সহজ হয় বাচিবৰ কাৰণে ৰং মিলাবলৈও সহজ হয় খুচৰি বাচি থাকিব নালাগে একেবাৰে ইজি হয় এইটো ফুলো বহুত ধুনীয়া লাগে এইটো মই বাচিছো ৰং মিলাই দিলে তাতকে বেছি ধুনীয়া লাগিব আপোনালোকে দেখিছে চাগে মই আগতে জোৰা কাপোৰ আপোনালোকক মই শ্বেয়াৰ কৰিছিলো ভিডিঅ' বনাই এই ফুলটোৰ কিন্তু ৰং মিলাই দিয়া নাছিলো অকল এক কালাৰ দিছিলো ৰং মিলাই দিলে আৰু ধুনীয়া লাগিব এই ফুলটো আজিৰ ভিডিঅ'টো আপোনালোকক দেখাবলৈ ইমানে আছিলে কেনে পালে আপোনালোকে জনাবলৈ নেপাহৰিব আৰু আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ বিদায় ললো ধন্যবাদ